হেল্ল' বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে হোটেলত সোমাই ল'লোঁ। হোটেলত ধুনীয়াকৈ বোলো পেট পূজা কৰি লওঁ নহয় জানো। তাৰপিছত পেট পূজা কৰিবলৈ সোমাওঁতেই বাইদেউ এগৰাকীয়ে বোলে ফেচবুকত মোক ভিডিঅ' চাই থাকে আৰু ইউটিউবতো ভিডিঅ' চাই থাকে। বাইদেউ বোলে আপোনাক মই চিনি পাইছোঁ নহয়, আপোনাৰ মই ভিডিঅ' চাই থাকোঁ তেনেকৈ বুলি ক'লে। ময়ো খবৰ খাতি ল'লোঁ আৰু বোলো ক'লোঁ আপুনি ধুনীয়াকৈ খাই লওক, তাৰপিছত ময়ো পেট পূজা কৰি লওঁ, তাৰপিছত আপোনাৰ লগত কথা পাতি আছোঁ। তাৰপিছতে ফটাফট গৈ পিনি মোৰ টেবুলত বহিবলৈ গ'লোঁ। মানুহজনে আকৌ তাৰ আগতে আকৌ দেখিছেনে পানী দুনি খাই ল'লে। আৰু আজি হোটেলখনত মানুহ ভিৰো আছিলে, সেইকাৰণে মই মানে ভিডিঅ'টো অলপ লৰাই কৰিবলগীয়া হৈছে। তাৰপিছত আকৌ এয়া দেখিছেনে মানুহজন অৰ্ডাৰ দি একদম পৰঠা লৈ আহিলে। পৰঠা মানে মই খাই খুব ভাল পাওঁ। পৰঠা ভাত চাত নাখাওঁ পিছে দেই, মই পৰঠাটো খাই ভাল পাওঁ। আৰু তাতে আকৌ চিংৰা আৰু চাহ ধুনীয়াকৈ এয়া খাই বৈ ল'লোঁ। এখন হাতে মই ভিডিঅ' কৰি আছোঁ আৰু এখন হাতে মই খোৱাত লাগি আছোঁ, কাৰণ মোৰ খোৱা একদম মানে দেখিলে ৰৈ থাকিব নোৱাৰোঁ, মানে মোক খাওঁ খাওঁ লাগি যায়। তাৰপিছতে এয়া মনে মনে মানুহজনকো ভিডিঅ' এটা কৰি ল'লোঁ। মানুহজনে কৈছে হ'ব দেচোন, ইমান ভিডিঅ' নকৰিবি, মানুহে চাই আছে তেনেকৈ বুলি কৈছে। মই বোলো মানুহে চোৱা নাই, মই বোলো ভিডিঅ' এটা কৰি ল'লোঁ। তাৰপিছত ধুনীয়াকৈ খাই বৈ লৈ আকৌ মানুহজনী যে ৰৈ আছিলে, তেওঁক আকৌ খা খবৰ ল'লোঁ, খবৰ সুধিলোঁ, ঘৰ ক'ত সুধিলোঁ। তেওঁ ধুনীয়াকৈ মাককো চিনাকি কৰি দিলে। ময়ো বোলো নমস্কাৰ জনাই মেলি ধুনীয়াকৈ খা খবৰ লৈ তেওঁ বোলো তেওঁৰ লগতে এটা ভিডিঅ' কৰিলোঁ। কিন্তু তেওঁ পিছে আকৌ ফটো মাৰিছোঁ বুলিয়ে ভাবিছে, মই পিছে ভিডিঅ'হে কৰিছোঁ। তাৰপিছত ধুনীয়াকৈ খাই বৈ লৈ আহি আছোঁ। আমি যিটো কামৰ কাৰণে গৈছিলোঁ সেইফালে ৰাওনা হৈ আছোঁ। মই বোলো আপোনালোকক ধুনীয়াকৈ টাউনখন দেখুৱাই লওঁ। এয়া দেখিছেনে খুব ধুনীয়া এটা পৰিৱেশ। যিটো সন্ধিয়া সময়ত মই ভিডিঅ'টো কৰিছিলোঁ সেইকাৰণে স্পষ্ট নহয় বাৰু দেই, তথাপিতো আপোনালোকৰ মাজত বোলো দেখুৱাইছোঁ। তাৰপিছত আমি যিহেতু গাঁৱলীয়া হয়নে, গাঁৱত যিহেতু আমি বাস কৰোঁ, এনেকৈ গাড়ী মটৰ কিবাকিবি মাতবিলাক অলপ শুনিবলৈ অকণমান অশান্তি পাওঁ যদিও মানে চাই ভাল লাগে। আৰু মই ধুনীয়াকৈ মানুহজনে আগে আগে, মই পিছে পিছে গৈ আছোঁ। কিন্তু য'তেই ত'তে খুন্দা খুন্দলি খাই গৈছোঁ, কাৰণ মই ইফাল চাইছোঁ সিফালে চাইছোঁ। মানে আমাৰ মাইকী মানুহ কি হয় জানেনে, কিবা এটা বস্তু যেতিয়া দেখোঁ একদম লওঁ লওঁ লাগে আৰু লোভটো অলপ বেছি, মোহটো বেছি। সেইকাৰণে মই মানুহজনক বোলো আগে আগে গৈ থাকা, মই পিছে আৰু এইজন ককাজনে দেখিছেনে সন্ধিয়া সময়ত যিহেতু ধূপ ধূনা জ্বলাব, ধুনীয়াকৈ পানী মানে ছটিয়াই আছে টিউবৱেলৰ পৰা লৈ। আৰু এয়া যে মই ভিডিঅ' কৰি গৈছোঁ, পিছে কোনোৱে গম নাপায় মানে মোৰ মানুহজনেও গম নাপায়। মই মনে মনে ভিডিঅ'টো কৰি গৈছোঁ। মানে ভিডিঅ'টো মই ফোনটো মানে এনেকৈ হাতত ভালকৈ লৈ মেলি কৰা নাই মানে দেই, মই লুকুৱাই কৰিছোঁ। তাৰপিছত কাপোৰ কানি ধুনীয়াকৈ মই চাই গৈ আছোঁ। আগত গ'লে যিহেতু মানুহজনে ক'ব তই ইমান কাপোৰ চাপোৰ ইফাল সিফাল চাই উজুত মুজুত খাই গৈছ নে, তেনেকৈ বুলি ক'ব যে, সেইকাৰণে মই আগত মানুহজনক দিছোঁ আৰু পিছত মই। তাৰপিছত ধুনীয়াকৈ আপোনালোকে টাউনখন আপোনালোকক মই দেখুৱাই ল'লোঁ। তাৰপিছত আমি যি বিষয়টোত গৈছিলোঁ সেই বিষয়টোত আমি পাই গ'লোগৈ, সেই লোকেশ্যনত। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আজিলৈ বাই বাই। আমাৰ টাউনখন কেনেকুৱা লাগিছিলে জনাব কমেণ্ট কৰি। বাই বাই।